যোৱা 21 তাৰিখত আল আমিন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ফেচাছ হৈছিল। সেই ফেচাছত গৈছিলোঁ আৰু যাই কেনে বহুত কেইটা ডেন্স আৰু গীত শুনিছিলোঁ। এই গীতকেইটাৰ ভিতৰত এটা গীতেই খুব বেছি ভাল লাগিছিল। এই গীতটোৰ নাম হ'ল অসমীয়া গীত অ ফুলেশ্বৰী। গীতটো বহুত ভাল লাগিছিল। এবাৰ আপোনালোকে শুনি চাওক কেনেকুৱা হৈছিল সেই গীতটো। এবাৰ শুনক। এই গীতটো দুজনী ছোৱালীয়ে গাইছিলে। গীতটো বহুত ভাল লাগিছিলে, কিন্তু এটা কাৰণত অলপ বেয়া লাগিছিলে। সেই কাৰণটো হ'ল যিটো বক্স আনিছিলে সেই বক্সটোৰ চাউণ্ড ফাটি গৈছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰক, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে
এই ফ্ৰম বৰপেটা পেজটো ফ'ল' কৰি ৰাখক আৰু ভাল ভাল ভিডিঅ' পাই থাকিব।